তো ফাইনেলি আজি এই টেবলেটটো লৈ ল'লোঁ আৰু বহুত দিনৰ পৰা ভাবিছিলোঁ এনেকুৱা এটা টেবলেট ল'ম। তো ফাইনেলি এই টেবলেটটো লৈ ল'লোঁ আৰু এই টেবলেটটো কিয় মই ল'লোঁ আৰু ইয়াৰ মানে বহুতেই মোৰ প্ৰয়োজন আছিল, তো সেইবাবে এই টেবলেটটো মই লৈছোঁ আৰু এই টেবলেটটো বহুতেই ভাল, এই বাজেটৰ ভিতৰত আটাইতকৈ ভাল টেবলেট বুলি মই কৈছোঁ। তো কিয় ভাল, কেনেকৈ ভাল, তো সকলোখিনি আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম। তো এই টেবলেটটো এই বাজেটৰ ভিতৰত আটাইতকৈ ভাল টেবলেট বুলি মই কৈ আছোঁ আৰু ইয়াত এনেকুৱা এটা স্পেচিয়েল ফিচাৰ আছে যিটো কোনো টেবলেটতে নাই, এই বাজেটৰ কোনো টেবলেটত নাই। এইটোত এটা বহুত মানে স্পেচিয়েল ফিচাৰ আছে যিটো এই বাজেটৰ কোনো টেবলেটত নাই। তো আজিৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈ চাব, মই জনাম ইয়াত এনেকুৱা কি স্পেচিয়েল ফিচাৰ আছে আৰু তাৰ লগতে এই টেবলেটটোত যিখন স্ক্ৰীন মানে আছে এইখন বহুতেই মানে ছফ্ট হয় আৰু 90 হাৰ্টছ ডিছপ্লে হয় আৰু বহুতেই ভাল হয়। এটা এণ্ড্ৰইড ফোনত মানে এণ্ড্ৰইড ফোনতকৈও বহুত ভাল আৰু ইয়াত এটা এণ্ড্ৰইড ফোনৰ তুলনাত স্ক্ৰীনখন বহুতেই ডাঙৰ, আপোনালোকে চাব পাৰে কিমান ডাঙৰ চাব পাৰে, বহুতেই ডাঙৰ এটা এণ্ড্ৰইড ফোনৰ তুলনাত। তো এইটো হৈছে মোৰ এটা এণ্ড্ৰইড ফোন, তো আপোনালোকে চাব পাৰে এটা এণ্ড্ৰইড ফোনৰ তুলনাত এই স্ক্ৰীনখন বহুতেই ডাঙৰ আৰু বহুতেই ভাল আৰু বহুতেই এটা মানে শ্লিম ডিজাইন হয় আৰু ইয়াত চাওক বহুতেই শ্লিম, এই টেবলেটটো চাব পাৰে বহুতেই শ্লিম। তো এই টেবলেটটো এই ছেগমেণ্টৰ ভিতৰত আটাইতকৈ ভাল টেবলেট বুলি মই কৈ আছোঁ। তো আপুনি জানিব এই ভিডিঅ'টো চালে কিয় ভাল, কেনেকৈ ভাল, তো সকলোখিনি মই এই ভিডিঅ'টোৰ শেষলৈ আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো শেষলৈ চাই থাকিব। তো প্ৰথমে চাই লওক টেবলেটটো কিমান শ্লিম আৰু ইয়াত এটা মানে স্পেচিয়েল মানে ভাল এটা মানে ফিল হয় ইয়াক যেতিয়া আপুনি হাতত ল'ব, তো বহুতেই এটা মানে ভাল ফিল হয়। মানে এই যিটো মেটেলটো বহুতেই ভাল মেটেল ইউজ কৰিছে ইয়াৰ বেক চাইডটোতো আৰু বহুতেই ডাঙৰ হয় টেবলেটটো, আপোনালোকে চাব পাৰে বহুতেই মানে ডাঙৰ হয়। তো আপোনালোকে দেখিছে মোৰ হাতত কিমান ডাঙৰ হৈ আছে। তো এই টেবলেটটো বহুতেই ভাল, এই ছেগমেণ্টৰ আটাইতকৈ ভাল টেবলেট বুলি ক'ব পাৰি আৰু ইয়াত যিটো এটা স্পেচিয়েল ফিচাৰ আছে, তো সেই ফিচাৰটোৰ বিষয়ে মই আপোনালোকক এই ভিডিঅ'টোৰ শেষলৈ জনাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমে জানি লওক এই টেবলেটটো মই কিয় ল'লোঁ। তো মই এই টেবলেটটো লৈছোঁ কেৱল মানে নৰ্মেল ভিডিঅ' এডিটিং কৰিবলৈ আৰু অলপ মানে নৰ্মেল গেমিং কৰিবলৈ। তো এই টেবলেটটো গেমিঙৰ বাবেও বহুতেই ভাল হ'ব পাৰে। তো গেমিং কোনোবাই যদি গেমিং কৰে, আপোনাক যদি ডাঙৰ স্ক্ৰীন এখনৰ মানে প্ৰয়োজন হৈছে, তেন্তে এই টেবলেটটো আপুনি ল'ব পাৰে। তো এই টেবলেটটো মানে বহুতেই ভাল গেমিঙৰ বাবেও। তো চাওক স্ক্ৰীনখন কিমান ডাঙৰ, আপোনালোকে চাব পাৰে স্ক্ৰীনখন কিমান ডাঙৰ, তো চাই লওক। তো এইখন চাওক কিমান বিগ স্ক্ৰীন আছে ইয়াত আৰু বহুতেই ডাঙৰ স্ক্ৰীন এইখন আৰু ইয়াক আমি ডাইৰেক্টলি লেপটপৰ দৰেই মানে ইউজ কৰিব পাৰোঁ। তো মই ভিডিঅ'টো শেষলৈ আপোনালোকক জনাম কেনেকৈ কি কৰিব আৰু কেনেকৈ কি কৰিব লাগে, সকলোখিনি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিবলৈ পাব। তো ভিডিঅ'টো শেষলৈ চাই থাকক আৰু মোৰ লগত বহুতো মোবাইল ফোন আছে। এইটো এটা আছে মোবাইল, আপোনালোকে দেখিছে নিশ্চয়, এইটো মোবাইল আছে আৰু এটা আছে, মই দেখাই আছোঁ আপোনালোকক, ৰ'ব 1 মিনিট মই দেখাই আছোঁ। তো আপোনালোকে চাওক মোৰ হাতত আৰু এটা মোবাইল আছে, এয়া চাওক ফাইনেলি দুটা মোবাইল আপোনালোকে দেখিছে নিশ্চয় মোৰ হাতত। তো এয়া দুটা মোবাইল আছে আৰু তাৰোপৰি এইটো এটা টেবলেট। তো আৰু যিটো ফোনেৰে মানে ভিডিঅ' শ্বুট হৈ আছে, তো মই আপোনালোকক দেখাই দিছোঁ। যিটো ফোনেৰে শ্বুট হৈ আছে এইটো এটা মানে বহুত ভাল মোবাইল। তো মই আপোনালোকক দেখাই দিছোঁ, আপোনালোকে চাব পাৰে। তো এইটো এটা মোবাইল দিয়ে ভিডিঅ'টো শ্বুট হৈ আছে, তো চাব পাৰে এটা মোবাইল ফোনৰ দ্বাৰাই এই ভিডিঅ'টো শ্বুট হৈ আছে আৰু এইটো টেবলেটটোতো এটা ভাল কেমেৰা লগোৱা আছে আৰু এইটো বহুতেই এটা ভাল টেবলেট হয়। তো চাই লওক টেবলেটটো কেনেকুৱা আৰু বহুতেই বাজেট ফ্ৰেণ্ডলি টেবলেট হয়। তো এইটো এটা ভাল বাজেটৰ ভিতৰত আহিব আৰু মই ইয়াৰ মূল্যটো জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈ চাব, ভাল লাগিলে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব, শেষলৈ চাই থাকিব আৰু এই টেবলেটটো বহুতেই ভাল কিয় কৈছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এই ভিডিঅ'টোত মই আজি আপোনালোকক সকলোখিনি জনাম এই টেবলেটটো কেনেকুৱা, কি কিমানখিনি ভাল আৰু কিয় মানে ভাল কৈছোঁ, আপোনাৰ বাবে ভাল নে বেয়া, তো সকলোখিনি এই টেবলেটটো কাৰ বাবে মানে বনোৱা হৈছে, তো সকলোখিনি কথা ক'ম। মানে কোনখিনি মানুহে এই টেবলেটটো ইউজ কৰিব পাৰে, তো সকলোখিনি ক'ম, কাৰ বাবে মানে ভাল হ'ব, কাৰ বাবে বেয়া হ'ব, তো সকলোখিনি ক'ম। আৰু এই টেবলেটটো ক'বলৈ গ'লে সকলোৰে বাবে ভাল। তো এই টেবলেটটো ক'বলৈ গ'লে সকলোৰে বাবে ভাল আৰু বহুতেই ভাল টেবলেট, এইটো বেয়া নহয় আৰু বেলেগ এই বাজেটৰ বেলেগ টেবলেটৰ লগত এই টেবলেটটো কম্পেয়াৰ নহয়। কাৰণ চাওক ইয়াৰ স্ক্ৰীনখন কিমান মানে বিগ আৰু চাওক কিমান ডাঙৰ স্ক্ৰীন আৰু বহুতে ব্ৰাইট হয় আৰু মই ফুল ব্ৰাইটনেছত ৰখা নাই আৰু বহুতে ব্ৰাইট হয় আৰু মোৰ আগফালে এটা মানে লাইট আছে, বহুতে হেভি লাইট আছে। তো সেইবাবে স্ক্ৰীনখনৰ কালাৰটো অলপ কম দেখিছে, ইয়াতকৈ বহুত ব্ৰাইট হ'ব এতিয়াও। তো এই ডিছপ্লেখনো বহুত ভাল, এই টেবলেটটো যিটো আপোনালোকে দেখি আছে ইয়াৰ ডিছপ্লেখনো বহুত ভাল আৰু কিন্তু তাৰোপৰি ইয়াত আপোনালোকে গেমিং কৰি ভাল পাব, সকলোখিনি কামতেই ইয়াক মানে ইউজ কৰি আপোনালোকে ভাল পাব। আৰু ইয়াত মই
নিউ ৱালপেপাৰ এখন লগাই থৈছোঁ তো আপোনালোকে চাব পাৰে তো বহুতেই ভাল আৰু মই আপোনালোকক দেখাই আছোঁ ইয়াত যিখন মানে মেইন ৱালপেপাৰ আছিল ইয়াৰ নিজা ৱালপেপাৰ তো মই সেইখন আপোনালোকক দেখাই আছোঁ ইয়াত যিখন চেমচাঙৰ ফালৰ পৰা অফিচিয়েল ৱালপেপাৰ আহিছিল তো এইখন আছিল এইখন মই আপোনালোকক দেখাই আছোঁ চাওক এইখন হৈছে অফিচিয়েল ৱালপেপাৰ তো মই আপোনালোকক দেখাই আছোঁ 1 মিনিট এইখন হৈছে চাওক অফিচিয়েল ৱালপেপাৰ তো এইখন আছিলে অফিচিয়েল ৱালপেপাৰ আৰু এইটো যেতিয়া আমি লগ স্ক্ৰীনৰ পৰা হোম স্ক্ৰীনলৈ যাম চাওক এইখন অফিচিয়েল ৱালপেপাৰ আৰু বহুতেই ভাল লাগে টেবলেটটো বহুতেই মানে ভাল আপোনালোকে চাব পাৰে বহুতেই ভাল লাগে ইউজ কৰিও আৰু বহুতেই ছফ্ট হয় বহুতেই ছফ্ট টেবলেটটো বহুতেই ছফ্ট তো ইউজ কৰি আপোনালোকে নিশ্চয় বহুতেই ভাল পাব তো বলক আজি ভিডিঅ'টোত সকলোখিনি ডিটেইলছত ক'বলৈ চেষ্টা কৰিম এক্সপ্লেইন কৰি ক'বলৈ চেষ্টা কৰিম তো ভিডিঅ'টো শেষলৈ চাই থাকিব তো প্ৰথমে চাই লওক টেবলেটটো স্ক্ৰীনখন বহুতেই ডাঙৰ অলপ হ'লেও মানে বহুতেই ডাঙৰ হয় নৰ্মেল টেবলেটতকৈ বহুতেই ডাঙৰ মই আগতেও বহুত টেবলেট ইউজ কৰি পাইছোঁ কিন্তু এনেকুৱা নহয় আৰু বহুত দিনৰ পৰা ভাবি আছিলোঁ যে বহুতেই ছফ্ট আৰু প্ৰিমিয়াম ফিল থকা মানে এটা টেবলেট ল'ম বুলি আৰু এই টেবলেটটো যেতিয়া আপুনি ল'ব হাতত বহুতেই মানে প্ৰিমিয়াম ফিল এটা পাব আৰু লগতে এই টেবলেটটো মানে বহুতেই লাক্সাৰী ফিল এটা দিব আপোনাক আপুনি যেতিয়া ইয়াক বাই কৰিব হাতত ল'ব এনেকৈ মোৰ দৰে আৰু গেমিঙত বহুতেই ভাল ইয়াত গেমিং বহুতেই স্মুথ গেম খেলিব পাৰিব ইয়াত বহুতেই স্মুথ গেমিং কৰিব পাৰিব তো মই বলক আজি ভিডিঅ'টোত আপোনালোকক সকলোখিনি দেখাম কেনেকৈ কি কৰিব ইয়াত প্লে ষ্ট'ৰ আছে চাব পাৰে ইয়াত প্লে ষ্ট'ৰো আছে মই এতিয়া ইয়াত এটা গেম ডাউনলোড কৰি মই আপোনালোকক দেখাই আছোঁ তো অকণমান ৰ'ব মই আপোনালোকক দেখাই আছোঁ ইয়াত গেম এটা ডাউনলোড কৰি যিকোনো নৰ্মেল গেম এটা মই ডাউনলোড কৰি আপোনালোকক দেখাই আছোঁ আৰু এইটো এণ্ড্ৰইড হয় ফুল্লি এণ্ড্ৰইড হয় আৰু ইয়াক আমি সম্পূৰ্ণৰূপে ৰোটেট কৰিব পাৰোঁ ৰোটেবল হয় তো মই আপোনালোকক দেখাই আছোঁ এইটো ৰোটেট কৰি পেলাই দেখাই আছোঁ এতিয়া চাব আপোনালোকে এনেকৈ কৰি দিলে এনেকৈ ৰোটেট হৈ যাব এনেকৈ কৰি দিলে এনেকৈ ৰোটেট হৈ যাব এনেকৈ কৰিলে এনেকৈ মানে যেনেকৈ কৰিব তেনেকৈ ৰোটেট হৈ গৈ থাকিব চাওক চাওক মানে 360 ডিগ্ৰী ৰোটেবল হয় তো আপোনালোকে যেনেকৈ ৰোটেট কৰে তেনেকৈ ৰাখি মানে তেনেকৈ চলাব পাৰিব এনেকৈ ইউজ কৰিব পাৰে এনেকৈ পাৰে এনেকৈ পাৰে এনেকৈ পাৰে যেনেকৈ আপোনালোকে মানে যেনেকৈ ইউজ কৰিব খোজে তেনেকৈ ইউজ কৰিব পাৰে চাওক যেনেকৈ ইউজ কৰিব খোজে তেনেকৈ ইউজ কৰিব পাৰে তো এইটো 100% মানে 360 ডিগ্ৰী ৰোটেবল টেবলেট হয় তো টেবলেটটো বহুতেই ভাল আৰু ইয়াৰ কেমেৰা কোৱালিটি বহুতেই ভাল মই আপোনালোকক দেখাই আছোঁ আৰু ইয়াত আপোনালোকে ইউটিউব চলাব পাৰিব এনেকৈ আৰু বহুতো মানে এপ্লিকেশ্যন চলি যায় ইয়াত আৰু এনেকৈ চলাব পাৰে এনেকৈ এটা এজ এ স্মাৰ্টফোনৰ দৰে ইউজ কৰিব পাৰে মানে এনেকৈ আৰু এইটো এটা স্মাৰ্টফোন এইটো এটা স্মাৰ্টফোন এনেকৈ ইউজ কৰিব পাৰে মই আপোনালোকক দেখাই আছোঁ এনেকৈ আপোনালোকে ইউজ কৰিব পাৰে এইটো এটা এণ্ড্ৰইড ডিভাইচ আৰু এইটো এণ্ড্ৰইড ডিভাইচ তো আপোনালোকে এনেকৈ ইউজ কৰিব পাৰে যিকোনো কাম কৰিলে ইউজ কৰিব পাৰে এনেকৈ আৰু এনেকৈ ইউজ কৰিব পাৰে এজ এ লেপটপ এজ এ টেবলেট এনেকৈ ইউজ কৰিব পাৰে বাট এই টেবলেটটো আপোনালোকে এটা এণ্ড্ৰইড ফোনৰ দৰেও ইউজ কৰিব পাৰে আৰু ইয়াত এটা বেক কেমেৰা দিয়া হৈছে বহুতে হেভি বেক কেমেৰা চেমচাঙৰ কেমেৰা আপোনালোকে জানে বহুতে হেভি হয় আৰু ফ্ৰণ্টত এটা মানে কেমেৰা দিয়া আছে তো ইয়াতে এটা কেমেৰা দিয়া আছে চাই ল'ব পাৰে আপোনালোকে এইটো চেলফি কেমেৰা হয় আৰু ইয়াতো এটা কেমেৰা দিয়া আছে আৰু ইয়াত আপোনালোকে ডাইৰেক্টলি চিম ইউজ কৰিব পাৰিব এইটো হৈছে চিম স্লট তো চাব পাৰে এইটো হৈছে চিম স্লট মই আপোনালোকক দেখাই দিছোঁ তো ইয়াত ডাইৰেক্টলি আপোনালোকে চিম ইউজ কৰিব পাৰে আৰু ইয়াত এটা স্পেচিয়েল যিটো ফিচাৰ আছে মই আপোনালোকক কৈছোঁ সেইটো মই আপোনালোকক জনাই আছোঁ ভিডিঅ'টো চাই থাকিব শেষলৈ মই এই ভিডিঅ'টোতে আপোনালোকক ক'বলৈ চেষ্টা কৰিম তো ভিডিঅ'টো শেষলৈ চাই থাকিব ইয়াতনো কি স্পেচিয়েল ফিচাৰ আছে তো সেইটো আপোনালোকক মই ক'বলৈ চেষ্টা কৰিম তো এই টেবলেটটো বহুতেই শ্লিম হয় আৰু ইয়াত এটা কভাৰ আপোনালোকে ইউজ কৰিব পাৰে মোৰ তাত আছে মই আপোনালোকক দেখাই আছোঁ তো এনেকুৱা এটা কভাৰ আছে মোৰ ওচৰত আৰু এই কভাৰটো আপোনালোকে এনেকৈ ইউজ কৰিব পাৰে এনেকৈ ইউজ কৰিব পাৰে বা এনেকৈ থৈ পেলাইও ইউজ কৰিব পাৰে লেপটপৰ দৰে এজ এ লেপটপ মই এতিয়া আপোনালোকক দেখাই আছোঁ কেনেকৈ ইউজ কৰিব পাৰে এই কভাৰটো আপোনালোকে এনেকৈ লগাই ল'ব পাৰে চাওক এনেকৈ লগাই দিব পাৰে তাৰপিছত এনেকৈ মানে এনেকৈ অফ কৰি দিব পাৰে তো আপোনালোকে সকলোখিনি কৰিব পাৰিব এই টেবলেটটোৰ সৈতে তো বহুতেই ভাল কোৱালিটি টেবলেট হয় তো বলক মই ভিডিঅ'টোত সকলোখিনি আপোনালোকক ডিটেইলছত ক'বলৈ চেষ্টা কৰিম তো এই টেবলেটটো কিয় ভাল কেনেকৈ ভাল সকলোখিনি ক'ম তো প্ৰথমে মই এবাৰ ইয়াক পাৱাৰ অফ কৰি আছোঁ তো মই আপোনালোকক দেখাই আছোঁ ইয়াক পাৱাৰ অফ কৰিবলৈ হ'লে আমি এই বুটনটো প্ৰেছ কৰিব লাগিব তো দেখিছে আৰু ইয়াত যিটো আপোনালোকে দেখিব পাৱাৰ অফ তো ইয়াত ক্লিক কৰিব লাগিব মই আকৌ দেখাই আছোঁ পাৱাৰ অফ বুটনটো প্ৰেছ কৰি ৰাখিম মই
তাৰপিছত ইয়াত যিটো পাৱাৰ অফ আছে তো এইটো মই পাৱাৰ অফ কৰি আছোঁ তো চাব এতিয়া ফাইনেলি অফ হৈ গ'ল আকৌ মই এতিয়া ইয়াক ফাইনেলি পাৱাৰ অন কৰিম তো এইটো যিটো আপোনালোকে বুটন দেখিছে তো এইটো মই প্ৰেছ কৰি ৰাখিম অলপ টাইম তো এতিয়া ফাইনেলি চাওক চেমচাঙৰ লগো আহি গৈছে তো চেমচাঙৰ লগো আহিছে এইটো এতিয়া ফাইনেলি অন হৈ যাব তো ইয়াৰ চাউণ্ডটো শুনিব আপোনালোকে ই অন হৈ যাব চাব ইয়াত 4টা স্পীকাৰ লগোৱা আছে মই চাউণ্ডটো আপোনালোকক শুনাই দিছোঁ তো চাউণ্ডটো শুনিব কেনেকৈ অন হয় তো এতিয়াও লগো আহি আছে চেমচাঙত তো অন হ'ব এতিয়াই আপোনালোকে চাই থাকক অলপ টাইম ৱেইট কৰিব লাগিব অলপ টাইম লাগে এইটো অন হ'বলৈ এতিয়াও এনেকুৱা আহি আছে চেমচাঙৰ লগোৱে অলপ টাইম ৱেইট কৰক তো আপোনালোকে চাউণ্ড এটা শুনিলে এইটো অন হৈ গ'ল ফাইনেলি তো মই আপোনালোকক দেখাই আছোঁ কেনেকৈ অন হৈছে তো এয়া চাব পাৰে ফাইনেলি অন হৈ গ'ল চেমচাঙৰ এইটো লোডিং চলি আছে তো চিষ্টেমটো মানে লোডিং চলি আছে আৰু এইটো বহুতেই মানে ইয়াৰ যিটো কুলিং চিষ্টেম এইটো বহুতেই ভাল আৰু ই বহুতেই কুল হৈ থাকে এই টেবলেটটো বহুতেই মানে কুল হৈ থাকে ইয়াক যেতিয়া ইউজ কৰিব গেমিং কৰিব মই বহুত টেষ্ট কৰি চাইছোঁ ই কেতিয়াও মানে হিট নহয় বহুতে ইয়াৰ যিটো কুলিং চিষ্টেম বহুতেই ভাল তো ফাইনেলি এইটো অন হৈ গ'ল তো আপোনালোকে চাব পাৰে ফাইনেলি এইটো অন হৈ গ'ল টেবলেটটো চাওক মই দেখাই দিছোঁ ফাইনেলি এইটো অন হৈ গ'ল আৰু এইটো এতিয়া লক হৈ আছে মই খুলি দিম 1 মিনিট এতিয়া চাওক এতিয়া ফাইনেলি অন হৈ গ'ল তো এই টেবলেটটো বহুতেই ভাল আপোনাৰ বাবে এই বাজেটত আটাইতকৈ ভাল টেবলেট বুলি ক'ব পাৰি মই এতিয়া প্লে ষ্ট'ৰ অ'পেন কৰি আছোঁ মই আপোনালোকক দেখাই আছোঁ প্লে ষ্ট'ৰটো অ'পেন কৰি লৈ আমি ইয়াত এটা যিকোনো এপ ডাউনলোড কৰিম তো এইটো প্লে ষ্ট'ৰ মই আপোনালোকক দেখাই দিছোঁ 1 মিনিট আকৌ মই অ'পেন কৰি আছোঁ এইটো চাব মই দেখাই আছোঁ এইটো হৈছে প্লে ষ্ট'ৰ তো ফাইনেলি অ'পেন হৈ গ'ল তো এতিয়া ইয়াত মই যিকোনো এপ বা গেম আমি ডাউনলোড কৰিব পাৰিম আজি গেম তেনেকৈ মই ডাউনলোড কৰি আপোনালোকক দেখাব নোৱাৰিম তো নেট শ্ল' হৈ আছে তো সেইবাবে আজিৰ ভিডিঅ'টোত মই দেখাব নোৱাৰিম আৰু বহুতেই ডাঙৰ স্ক্ৰীণ বুলি কৈছোঁ এখন বহুতেই ডাঙৰ স্ক্ৰীণ আৰু ইউজ কৰি বহুতেই ভাল লাগে তো আজিৰ ভিডিঅ'টোত মই ইমানখিনিয়ে দেখালোঁ যিমানখিনি দেখাব পাৰিলোঁ আৰু এই টেবলেটটো বহুতেই ভাল মই আপোনালোকক কৈ আছিলোঁ যে ইয়াত এটা স্পেচিয়েল ফিচাৰ আছে তো এই ফিচাৰটোনো কি তো আপোনালোকে দেখিছে ইয়াত কেইটামান ডট আছে ৰ'ব মই অফ কৰি লৈছোঁ টেবলেটটো ইয়াত কেইটামান ডট আছে আপোনালোকে দেখিছে ইয়াত আমি এখন মানে কীবৰ্ড ডাইৰেক্টলি এটাচ কৰি দিব পাৰোঁ ডাইৰেক্টলি লগাই দিব পাৰোঁ ইয়াত এখন কীবৰ্ড লাগি যাব আৰু ইয়াত আমি এছ পেন এটাও ইউজ কৰিব পাৰোঁ যদি আমাৰ মন যায় তেন্তে আমি ইউজ কৰিব পাৰোঁ ডাইৰেক্টলি আইপেডৰ দৰে মানে ডাইৰেক্টলি আইপেডৰ দৰে ইয়াত ড্ৰয়িং কৰিবলৈ আমি ইউজ কৰিব পাৰোঁ ইয়াত মানে যিকোনো ড্ৰয়িং কৰিবলৈ ড্ৰ' কৰিবলৈ আমি এটা মানে এছ পেন ইউজ কৰিব পাৰোঁ আৰু ইয়াত আমি ডাইৰেক্টলি কীবৰ্ড এটাচ কৰিব পাৰোঁ কীবৰ্ড লগাব পাৰোঁ আৰু এইটোৱে হৈছে স্পেচিয়েল ফিচাৰ মই আপোনালোকক দেখাই আছোঁ এতিয়াই এনেকৈ লগাই মানে মানুহে লগাই মই এতিয়া আপোনালোকক দেখাই আছোঁ গুগল কৰি পেলাই 1 মিনিট ৱেইট অলপ আপোনালোকে ৱেইট কৰিব মই ইয়াত গুগলটো ওলাই পেলাই আপোনালোকক দেখাই আছোঁ আৰু এইটো হৈছে টেবলেটটো আপোনালোকে চাব পাৰে আৰু ইয়াৰ প্ৰাইচ চাওক কিমান হাই তো 35,000তকৈও ওপৰত চাওক আপোনালোকে মই ভালদৰে দেখাই দিছোঁ ইয়াৰ প্ৰাইচটো চাওক 35,000তকৈও বেছি অধিক তো ইয়াত লিখা আছে 35,429 ৰুপিজ তো বহুতেই মানে বাজেট ফ্ৰেণ্ডলি হয় আৰু ইমান বেছি দামৰো নহয় আৰু টেবলেটটো বহুতেই ভাল লাগে আৰু ইয়াত আমি ডাইৰেক্টলি কীবৰ্ড এটাচ কৰিব পাৰোঁ মই দেখাই আছোঁ আপোনালোকক অলপ ৱেইট কৰক মই দেখাই আছোঁ এতিয়া মই আপোনালোকক দেখাই আছোঁ এখন কীবৰ্ড তো অলপ ৱেইট কৰিব মই কীবৰ্ড ইয়াত লগা ভাল কীবৰ্ড এখন মই আপোনালোকক দেখাই আছোঁ এই টেবলেটটো লগাব পৰা তেনেকুৱা এখন কীবৰ্ড দেখাই আছোঁ অলপ ৱেইট কৰিব তো ইয়াতে আপোনালোকে দেখিছে এখন কীবৰ্ড তো এনেকুৱা এখন কীবৰ্ড আপোনালোকে ডাইৰেক্টলি ইউজ কৰিব পাৰিব মই 1 মিনিট দেখাই আছোঁ লাইটটো অফ কৰি দিছোঁ তো এতিয়া চাওক এইখন হৈছে কীবৰ্ড তো এনেকুৱা এখন কীবৰ্ড আপোনালোকে ডাইৰেক্টলি ইউজ কৰিব পাৰিব তো এইখন যিখন কীবৰ্ড দেখিছে তো মই আপোনালোকক ভালদৰে দেখাই দিছোঁ এনেকুৱা এখন কীবৰ্ড আপোনালোকে ডাইৰেক্টলি ইউজ কৰিব পাৰিব ইয়াত যিখন কীবৰ্ড দেখিছে তো এনেকুৱা এখন কীবৰ্ড ডাইৰেক্টলি আপোনালোকে ইউজ কৰিব পাৰিব এই টেবলেটটোৰ সৈতে তো মই ব্ৰাইটনেছটো বঢ়াই দিছোঁ আৰু চাওক
এইখন এখন RGB কিবোৰ্ড, গেমিং কিবোৰ্ড আপোনালোকে ইয়াত ডাইৰেক্টলি ইউজ কৰিব পাৰিব আৰু এনেকৈ আপোনালোকে ইউজ কৰিব পাৰিব। চাওক এনেকৈ চাওক কিমানে মানে ভাল এটা ফিচাৰ দিছে। তো আপোনালোকে ইয়াক ডাইৰেক্টলি মানে এটা লেপটপৰ দৰে ইউজ কৰিব পাৰিব। আৰু ইয়াত বহুত কিবোৰ্ড আছে আপোনালোকে চাব পাৰে, মই দেখাই আছোঁ। চবতকৈ ভাল কিবোৰ্ড এখন আপোনালোকক দেখাই দিছোঁ। ইয়াত আপোনালোকে বহুত বেলেগ বেলেগ কিবোৰ্ড ইউজ কৰিব পাৰে, কিন্তু মই RGB থকা এখন কিবোৰ্ড আপোনালোকক দেখাই আছোঁ। তো RGB লাইট থকা কিবোৰ্ড এখন যদি আপোনালোকে ইউজ কৰে বহুতেই ভাল লাগে এই টেবলেটটোৰ সৈতে। তো এইখন যিখন কিবোৰ্ড দেখিছে আপোনালোকে, তো এইখন বহুতেই ভাল কিবোৰ্ড। তো চাওক এইখন কিবোৰ্ড ইউজ কৰি আপোনালোকে বহুত ভাল পাব। মই এইখন অহা নেক্সট মই ভিডিঅ' বনালে এইখন বাই কৰিম চাগে। তো এইখন কিবোৰ্ড বহুতেই ভাল, তো চাব পাৰে। আৰু এনেকৈ ইয়াতে S পেনো ৰাখিব পাৰি ডাইৰেক্টলি। আৰু এয়া চাওক কিমান ছফ্ট কোৱালিটি হয়। আৰু এইখন কিবোৰ্ড দেখিছেনে, এনেকৈ আপোনালোকে ইউজ কৰিব পাৰিব। তো বহুতেই ভাল কিবোৰ্ড হয়। তো এই কিবোৰ্ডখন আপোনালোকে ইউজ কৰিব পাৰিব। আৰু মই এই টেবলেটটোৰ আটাইতকৈ ভাল ফিচাৰ বুলি কৈছিলোঁ যদি এইটোৱে কৈছিলোঁ। আৰু ইয়াত আপোনালোকে ডাইৰেক্টলি মানে কিবা মানে ড্ৰ' কৰিব পাৰিব, ডাইৰেক্টলি মানে ড্ৰয়িং কৰিব পাৰিব, আৰু ইয়াত পেইণ্টিং কৰিব পাৰিব, বহুতো মানে কাম কৰিব পাৰিব। আৰু এইটো ডাইৰেক্টলি লেপটপ ডেস্কটপ হৈ যাব পাৰে। আৰু ইয়াত এটা স্পেচিয়েল আৰু এটা ফিচাৰ আছে, মই আপোনালোকক দেখাই আছোঁ। আৰু এটা আছে ৱেট, ইয়াত আপোনালোকে ডাইৰেক্টলি বহুত কামটো কৰিব পাৰেই। তাৰ লগতে আমি ছেটিংছত যদি যাওঁ, ছেটিংছত গৈ যেতিয়া কানেক্টেড ডিভাইচেছত যেতিয়া যাওঁ, ইয়াতে আপোনালোকে এটা বস্তু দেখিবলৈ পাব। ইয়াতে আপোনালোকে কানেক্টেড ডিভাইচেছত গ'লে ইয়াতে দেখিবলৈ পাব এটা স্পেচিয়েল ফিচাৰ, যিটো হৈছে ছেমছাং ডেস্ক। তো এইটো চাব পাৰে আপোনালোকে, ছেমছাং ডেস্ক এইটো দেখিছেনে। তো ইয়াত যদি আমি ক্লিক কৰি দিওঁ, ইয়াত ক্লিক কৰাৰ লগতে ষ্টাৰ্ট ডেস্ক ক্লিক কৰাৰ লগতে এনেকুৱা ছেমছাঙৰ লগো আহি যাব, আৰু এইটো ছেমছাং ডেস্কটপ হৈ যাব। লগতে চাওক এইটো এটা ডেস্কটপ হৈ গ'ল, লগতে এটা কম্পিউটাৰ হৈ গ'ল, লগতে মিনি কম্পিউটাৰ টাচ স্ক্ৰীণ উইথ টাচ স্ক্ৰীণ। আপোনালোকে এইটো মিনি কম্পিউটাৰ ধৰি ল'ব পাৰে, টাচ স্ক্ৰীণৰ সৈতে এটা কম্পিউটাৰ। তো ইয়াত কাম কৰি বহুতেই ভাল লাগিব। আৰু এতিয়া এজ এ কম্পিউটাৰ ইউজ কৰিব পাৰিব আপুনি ধুনীয়াকৈ। এইটো এটা কম্পিউটাৰৰ দৰে ইউজ কৰিব পাৰিব। আৰু ইয়াত আপোনালোকে কীবৰ্ড লগাই ল'ব পাৰিব, সকলোখিনি কাম কৰিব পাৰিব এটা কম্পিউটাৰ এজ এ কম্পিউটাৰ। আৰু এইটো লেপটপৰ দৰেই ইউজ কৰিব পাৰিব। আৰু ইয়াত আপোনালোকে ডাইৰেক্টলি উইণ্ড'জ ইউজ কৰাৰ এটা ফিল পাব, জাষ্ট ফিলটো পাব। উইণ্ড'জৰ দৰে মানে ডাইৰেক্টলি হ'ব নোৱাৰে, কিন্তু এটা ফিল পাব। তো বহুতেই ভাল টেবলেট হয়। আৰু ইয়াত আপোনালোকে সকলোখিনি কাম কৰিব পাৰিব। যেতিয়া এনেকুৱা হৈ যাব, এটা কম্পিউটাৰৰ দৰে কাম কৰিবই পাৰিব, আৰু লগতে লেপটপৰ দৰেও কাম কৰিব পাৰিব এজ এ লেপটপ। বাট ইয়াত আমি ডাইৰেক্টলি এটা কেমেৰা দেখিবলৈ পাম। তো মই আপোনালোকক দেখাই দিছোঁ, ইয়াত এটা কেমেৰা দেখিবলৈ পাম। লেপটপ বা কম্পিউটাৰত এটা ডাইৰেক্টলি বেক কেমেৰা নাথাকে। লেপটপত থাকে ফ্ৰণ্ট কেমেৰা, কিন্তু বেক কেমেৰা আপোনালোকে লেপটপত দেখিবলৈ নাপাব, কিন্তু ইয়াত পাব। তো এই কেমেৰাটো মই দেখাই দিছোঁ আপোনালোকক। এই কেমেৰাটো দেখাবলৈ হ'লে মই আকৌ মানে এণ্ড্ৰইড মোডত যাবগৈ লাগিব। ইয়াতে কেমেৰা আছে, মই আপোনালোকক দেখাই দিছোঁ ইউজ কৰি। ইয়াতে কেমেৰাটো আছিলে, মই আপোনালোকক দেখাই আছোঁ। তো এইটো চাব পাৰে, এইটো কেনেকুৱা কেমেৰা। তো চাওক আপোনালোকে, ইয়াতে কেমেৰাটো লাগি আছে। ইয়াত আপোনালোকে কেমেৰাটো এনেকৈ দেখিবলৈ পাব, চাওক। তো এনেকৈ আপোনালোকে দেখিবলৈ পাব, কেমেৰাটো চাই আছে নিশ্চয়। তো এনেকৈ আপোনালোকে এটা লেপটপ বা কম্পিউটাৰৰ দৰে এনেকৈ কেমেৰা ইউজ কৰিবলৈ পাব। আৰু এইটো বেক কেমেৰাৰে মানে শ্বুট হৈ আছে, আৰু ফ্ৰণ্ট কেমেৰা পৰ্যন্ত ইয়াত আপোনালোকে দেখিবলৈ পাব। তো বলক যি কি নহওক, ভিডিঅ'টো বহুতখিনি আপোনালোকে নিশ্চয় ভাল পালে। তো সেইবাবে শেষলৈ চাই আছে। আৰু এই টেবলেটটোৰ বিষয়ে বহুতখিনি কথা জানিলে ইয়াত বহুতেই ভাল মানে গেমিং কৰিব পাৰিব আপোনালোকে। মই আপোনালোকক এতিয়া এইটো ডেস্কটপ মোডত নি পেলাই দেখাই আছোঁ। মানে ডেস্কটপ মোডটো চুইচ কৰিম মই এতিয়া নৰ্মেল মোডলৈ। তো নৰ্মেল মোডলৈ মই নি পেলাই চাই আছোঁ। ছেটিংছত যাম, তাৰপিছত আমি ইয়াত যাম ছেমছাং ডেস্ক। এতিয়া আমি এইটো অফ কৰি দিম। ইয়াত আমি ডাইৰেক্টলি কীবৰ্ড ইউজ কৰিব পাৰোঁ আৰু বহুতখিনি ছিষ্টেম পাৰোঁ। ইয়াত আমি যাব লাগিব ছেটিংছত। অলপ ৰ'ব, অলপ ৱেইট কৰিব, মই গৈ আছোঁ। তো আমি এইটো ওলাই ল'ব লাগিব, ছেটিংছত গৈ এইটো ক্লিক কৰি দিব লাগিব। আৰু এতিয়া চাওক, ফাইনেলি আকৌ এতিয়া ছেমছাং ডেস্কৰ পৰা এতিয়া নৰ্মেলি টেবলেট হৈ গ'ল। চাওক এতিয়া নৰ্মেল টেবলেট হৈ গ'ল। তো এতিয়া ফাইনেলি নৰ্মেল টেবলেট হৈ গ'ল। আৰু এতিয়া যেতিয়া আমি কেমেৰা ইউজ কৰিম, তো বহুতেই হেভি হাই কোৱালিটি
মানে পিকচাৰ পাম। তো আপোনালোকে চাব পাৰে হাই কোৱালিটি পিকচাৰ। তো বহুতে হাই কোৱালিটি পিকচাৰ পাব আপোনালোকে এতিয়া। তো বৰ্তমান বহুতে হাই কোৱালিটি মানে পিকচাৰ পাব। তো লাইট আছে, লাইট মানে সকলো ঠাইতে মানে লাইট জ্বলি আছে। তো সেইবাবে ইমেজ বা পিকচাৰ ইমান ভাল দেখা নাই আপোনালোকে। এনেই নৰ্মেলি যেতিয়া এইটোৰে ভিডিঅ' শ্বুট কৰিব বহুতেই হাই কোৱালিটি হ'ব আৰু বহুতেই ডাঙৰ ইমেজ এখন পাব, ডাঙৰ ভিডিঅ' এটা পাব, বহুতেই ভাল মানে হয়। আৰু ইয়াত ডাইৰেক্টলি আমি স্ক্ৰীনখন ডাইৰেক্টলি ইউজ কৰিব পাৰোঁ, লেপটপ টেবলেটত তেনেকৈ নোৱাৰি। তো এইটো সেইবাবে ভাল, টাচ স্ক্ৰীন আছে। তো বহুতেই ভাল, তো চাব পাৰে বহুতেই ভাল টেবলেট হয়। তো বহুতেই ভাল কৈছোঁ, এই ছেগমেণ্টৰ ভিতৰত আটাইতকৈ ভাল টেবলেট যদি আছে এইটোৱে। তো এই টেবলেটটো মই বহুতেই ভাল পাওঁ। তো মই নিজে ইউজ কৰি আছোঁ বহুত দিনৰ পৰা। ইয়াৰ আগতো মই এই টেবলেটটোৰ ওপৰত বহুতো ভিডিঅ' বনাইছোঁ, আপোনালোকে জানে মোৰ চেনেলত এই টেবলেটটোৰ ওপৰত আৰু ভিডিঅ' আছে। কিন্তু এই টেবলেটটো মই বহুত দিনৰ পৰা ইউজ কৰি আছোঁ আৰু বহুত ভাল পাইছোঁ। তো সেইবাবে আকৌ এটা ভিডিঅ' বনাবলৈ মই বাধ্য হ'লোঁ আৰু সেইবাবে মই এই ভিডিঅ'টো বনাই দিলোঁ। আৰু বহুতেই ভাল টেবলেট হয়। তো সেইবাবে মই ইমানবোৰ ভিডিঅ' বনালোঁ এই টেবলেটটোৰ ওপৰত। আৰু মই লাইটটো মানে অফ কৰি ৰাখিলোঁ ইমান টাইম। তো মই ভিডিঅ' বনাই আছোঁ কিন্তু লাইট জ্বলোৱা নাছিলোঁ। এতিয়া চাওক ফেচটো অলপ মানে জিলিকি উঠিছে, কিন্তু লাইটটোৰ মানে বেটাৰী শেষ হ'বলৈ গৈ আছে। তো সেইবাবে ইমান বেছি ব্ৰাইট হোৱা নাই, কিন্তু এতিয়াও ভাল লাগি আছে। তো আৰু এই টেবলেটটো বহুতেই ডাঙৰ টেবলেট হয়। ইয়াত দুটাকৈ মই স্পেচিয়েল ফিউচাৰ ক'লোঁ, ইয়াত কি আছে। তো বহুতেই ভাল টেবলেট হয়। আপোনালোকে যদি এবাৰ ইউজ কৰিছে তো বহুত ভাল পাব। এই টেবলেটটো এবাৰ খালি ইউজ কৰি চাওক। তো আজিৰ ভিডিঅ'টো ইমানেই, আৰু লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। তো আজিৰ ভিডিঅ'টো ইমানেই।